Hi guys. তো আমাৰ শুটিং সম্পূৰ্ণ শেষ হ'ল। এতিয়া আমি খাবলৈ অলপমান মানুহ আহিছে। আপোনালোকে চাব পাৰিছে যে তেখেত চয়নিকা আদি ক্ষেত্ৰৰ নাম আৰু এখেত হ'ল মোৰ বন্ধু দূৰৰ পৰা আহিছে আৰু কেমেৰা ধৰি থকাটো গমেই পায়, তেখেত গমেই পাই থাকে। আৰু এখেত আমাৰ টিমৰ নতুন মেম্বাৰ ৰাহুল। কাকো দেখা নাই যে গাঁৱৰ ল'ৰাবোৰক কাকো মাতা নাই নেকি হে? আমি গৈ আছো এতিয়ালৈকে আহি পোৱা নাই। যাই আছো জলদি না। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। নবৌ কেনেকুৱা লাগিছে আজি অভিজ্ঞতা? বহুত বেছি নবৌ বোলে কইনা কইনা চৰি ভুলতে মিষ্টেক। নবৌ কিবা কৰাৰ ইচ্ছা আছে? কিবা হৈ গ'ল? ঠিকে আছে। নাই মোৰ অৱস্থা টাইট হৈ আছে, টোপনিহে বেছি লাগি আছে। ভাত খালো, খালি চাহ খালো, কিন্তু খালি কাপ খালো। এয়া আমাৰ মানুহখিনি এইফালে কোনে কোনে গৈ আছো। আমাৰ কইনা আৰু ইফালে আকৰি বহুত দিনৰ অপেক্ষা লগ পালো না। ফাজ আজি আগতে লগ পোৱা প্লানিং হয়, ঠিক আছে। একফালৰ পৰা গৈ আছো আমাৰ এয়া চেনিমাই। আমাৰ এই যে এতিয়া মেইন দৰাটো হ'ব আমাৰ নবৌ আজি চাহ বনাই খুৱাইছে আমাক কষ্ট কৰি, কিন্তু ফুল কাপ চাহ দেই। চাহ মানে কাপত ফুল বস্তু চাহ এইফালে কেমেৰামেনৰ নামত কলংক।